তো হেল্ল' গাইজ ৱেলকাম টু চেনেল সুৰুজ পাঠক। আমি এতিয়া যাইছোঁ ডগ বগৰী খাবলৈ। মানে ইমান বগৰী আছে, ইয়াতে বহুত বগৰী আছে। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ। তো চলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ইয়াত কিমান অমলতা আছে চাওকচোন, একদম ঘৰত অৱস্থা নোহোৱা হৈ যায় বা ইমান এইগিলা হৈছে প্ৰথমডাল বগৰী। ইয়াৰ পৰা একদম ষ্টাৰ্ট বগৰী খোৱা। তো সেইকেইটা আমি খাই দি আছে, ময়ো খাই আছোঁ। আৰু গাইজ মানে এডলা তো গাইজ খাই আছে খুব ভাল পায়। এডলা বগৰী মানে গাইজ ইমান টেঙা, খাব নোৱাৰি, বিৰাট টেঙা গাইজ মানে। তো বলক আৰু লৈ যাব অলপ। এইবিলাক বগৰী গাছ পৰি থাকে, পকা পকা বগৰীবিলাক এখন পাৰি আছে, মই খাই আছোঁ, ভিডিঅ' বনাইছোঁ। তো এখন ই পাৰি আছে, মই বটলি আছোঁ, কোনো নাথাকে গাইছ, কি হ'ব সি লাকি একদম বটলাত বগৰী বটলাত মানে গাইছ এৰ পৰা একদম বগৰী ষ্টাৰ্ট হৈ যায়। এটলা ইমান মিঠা গাইছ, একদম ক'ব নোৱাৰে আপোনালোক। এয়া লাকিৰ বগৰী এইকেইটা 9টামান আছে বোলে। আৰু ইমান গাছ আছে গন্ধা নদী বগৰী চব আছে আৰু গাছতে আকাৰ নাই। মানে গাছত যেইটা বগৰী আছে তাত চিগতে বগৰী গাছ বেছি আছে। এটা উদাহৰণস্বৰূপে আমি কৈ দিওঁ, মাকাৰ লহৰ আকাৰ নাই যেনকে কয় বগৰী গাছৰ ইমান আকাৰ নাই। এই মজা তো মানে গাইছ এইটো ইমান ডাঙৰ এটা 4.5 লাখ চাওঁ আহকচোন ওলক। মানে চব ইমান ডাঙৰ এটা এৰিয়া গাইছ, ডাঙৰ ফিচাৰী হৈছে, ডাঙৰ এটা এৰিয়া। ডাঙৰ এটা এৰিয়া। তো গাইছ মোৰ বগৰী চাওক এইকেইটা মাত্ৰ।
এটা ডাঙৰ এৰিয়া চাওকচোন ইয়াতে ফুটবল ক্ৰিকেট খেলিব মজা একদম চবতকৈ ডাঙৰ এৰিয়া এইটো কি ডাঙৰ এৰিয়া গাইছ মাটি যদি ভাল নহয় সঁচাকৈ এইখিনি লাকিৰ বকৰি এইখিনি মোৰ বকৰি এইখিনি বিশালৰ আৰু এইখিনি কৃষ্ণ বগৰী চাওঁ কৃষ্ণ গাইছ বোলে মৰে গাইছ ইয়া আহি তো আৰু আমি মিঠা বগৰী খাবলৈ যাইছোঁ আগত তো কৌশিক কওঁতে তই কৌশিক পিছত বা আগত আছে তো গাইছ ইয়াতে একদম যি মজা একদম মিঠা বগৰী কৌশিক কেনে মিঠা মজা খাইছোঁ তো এইটি বগৰী টেষ্টটো চাই ল'ব পাৰ লাকি এটি বাগান দিছে এবাৰ তো গাইছ ইমান ওচৰত বগৰী লাগি থাকে